ৰমজান মাহৰে কিন্তু মানে কেনেকৈ পাৰ কৰিলোঁ এটা স্মৃতি আছিলে, সৰু সৰু ক্লিপ কেইটামান আছিলে, ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেন্তে ভিডিঅ'টো চাব শেষলৈকে। আৰু কি হয় কি নাই ৰমজান মাহৰে ইফতাৰী কৰাই মানে ভিডিঅ' সাঁচি ৰাখিছিলোঁ, আপলোড নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু কৰিলোঁ। তেন্তে চাব ভিডিঅ'টো শেষলৈকে, ভাল পাব। তেন্তে গুড মৰ্ণিং, আসসালামু আলাইকুম। আৰু এতিয়া আমি আহি আছোঁ, দেখিব পাইছে ফ্লেট চক একদম আন্ধাৰ হৈ আছে। আৰু আমি এতিয়া আহি আছোঁ অলপ ৰাস্তাত ফুৰিবলৈ। কালি যোৱাতে গোটেই ৰাতিয়ে নুশুৰিলোঁ। চেহেৰি খাই মেলি নামাজ পঢ়িলোঁ, কোৰাণ শ্বৰীফ পঢ়িলোঁ। তাৰপৰা অলপ পোহৰ লিখা হ'ল, চিলমিল পোহৰ এটা হৈছে। আৰু আমি ইজনী আহিলোঁ অলপ ফুৰিবলৈ। মই বোলো গাঁৱতে অলপ ফুৰোঁ। আৰু আজি প্ৰথম ক'বলৈ গ'লে ইমান মানে প্ৰথমবাৰহে ইমান পোহৰ পাইছোঁ। এইটো কোন আহি আছে? মজুৰ পৰা আহিছে চাগে কোনোবা। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কি হয় আপোনালোকক গোটেই দিনটো দেখাই যাম। এতিয়া বাজিছে 4:30। আমি এতিয়া 4:30 বজাত আহি আছোঁ। দুইজনীয়ে ফ্লেট জ্বলাই ভিডিঅ' বনাইছোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে পুনৰ এবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল বেয়া থাকে মানুহৰ জীৱনত। তেন্তে আজিৰ দিনটো কি হয়, কিয় নাই, ক'ত কি হয় আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আজিৰ দিনটো কি কৰোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি কিবা বিশেষ থাকে তেন্তে ব্লগটো ইণ্টাৰেষ্টিঙো হ'ব। এতিয়ালৈকে কোনো প্লেনিং বৰ্তমানলৈকে নাই। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পিছত গোটেই নিজান আন্ধাৰ পৰিৱেশ, একদম নিজান আন্ধাৰ বিশেষ নাম, কিন্তু নিজান হৈ আছে। নিজান হৈ আছে। যিহেতু মানুহ এতিয়া চেহেৰি খাই মেলি শুইছে, যিসকলে ৰোজা ধৰিছে প্ৰত্যেকে ৰোজা ধৰি একদম ঠাণ্ডা পৰিৱেশ হৈছে। এনেকুৱা পৰিৱেশতে ভাল লাগে একচুৱেলি। আৰু দিনত হ'লে মানুহ আৰু ৰাতি ইমানটোতে ইমান ঠাণ্ডা হৈ আছে। এয়া হৈছে দিখৌনী নদী, এয়া হৈছে দিখৌনী নৈৰ পাৰ। একদম ৰাতিপুৱা ভিউটো একদম ধুনীয়া হৈ থাকে। ঠাণ্ডা নিজান এটা নীৰৱতা পৰিৱেশ, একদম ঠাণ্ডা, কি ধুনীয়া। আৰু 1 কিলোমিটাৰমান খোজকাঢ়ি আহি পাই গ'লোহি এইফালে ষ্টেচন। দেখিব পাইছে এইফালে পাই গ'লোহি চিমলুগুৰি ষ্টেচন। এইফালে লাগিছে ফুল ইমান ধুনীয়া লাগিছে, সৰু সৰু ফুল। আৰু এইফালে আহি আছোঁ আমি খোজকাঢ়ি আহিলোঁ। এতিয়া 2 কিলোমিটাৰমান খোজকাঢ়ি চাগে। খোজকাঢ়ি আহিছোঁ, ভাবিছোঁ ষ্টেচনটো এনেই ফুৰি যাওঁ। আৰু সদায় আহিয়ে থাকোঁ, ৰাতিপুৱা টাইমটো এনেও ফুৰাটো কথাবিলাক, সেইকাৰণে ফুৰি যাওঁ। এইফালে পাই গ'লোহি জনচং, পাই গ'লোহি। এপাক ঘূৰি মেলি আহি আছোঁ এতিয়া ঘৰলৈ। এতিয়া ষ্টেচনটো এনেকৈ এপাক ঘূৰি মেলি লৈ এতিয়া একদম ধুনীয়াকৈ তেনেলি ওপৰে আহি আছোঁ। আৰু এইফালে চাওকচোন ইমান ধুনীয়া সেউজীয়া পথাৰখন, একদম দেখিয়ে ভাল লাগিছে। সেউজীয়া একদম সেউজীয়া গ্ৰীণ হৈ আছে। আৰু এতিয়া এইফালে মই তেনেলিৰ পৰা ধুনীয়াকৈ আহি আছোঁ। এইফালে মই আৰু দুইজনী আহি আছোঁ। মোৰ ইমানেই টোপনি ধৰিছে, মই খোজকাঢ়িব পৰা নাই। তাই ৰিলছ এটা বনালোঁ, তাই ক'লে বনাম বুলি, কিবা পৰি আছে বনালোঁ। কিন্তু মোৰ ইমানেই টোপনি ধৰিছে, মই থাকি বগাকৈ বগলী, কি ধুনীয়াকৈ বগলী উৰি গ'ল। ইমান ধুনীয়া লাগিছে। ফুৰি মেলি আহি ঘৰৰ পদূলি পালোহি। পাই মেলি অলপ ফুৰি মেলি আপোনালোকক লগ পাই আছোঁ। এতিয়া অকণমান বহুত উইক লাগিছে। যদিহে নহয় টাইমটো পাছ নাপাওঁ, দিনটো মানে সময়টো পাছ নোহোৱাৰ লগতে দিনটো গাটো বেমেজাল লৈ থাকিব। একদম দিনটো বেকাৰ যোৱালৈকে হ'ব। আৰু সেইকাৰণে একো কাম কৰিব নোৱাৰিম। সেইকাৰণে শুই লওঁ অকণমান, শুই মেলি আপোনালোকক লগ পাই আছোঁ। মৰ্ণিং। আৰু এতিয়া শুৱাৰ পৰা উঠিছোঁ জাষ্ট। শুৱাৰ পৰা উঠি মানে কিবা এটা কৰি লওঁ। কৰি মেলি আজি আমাৰ ঘৰত আছে সমূহীয়া ইফতাৰ ভাগ দিম মানে সকলোৰে আগত। ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, কি কৰোঁ আপোনালোকৰ আগত দেখাওঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কি কৰি আছোঁ আপোনালোকক সকলোবোৰ দেখাম। আৰু এইফালে ভনীজনীয়ে পিঁয়াজ কাটি আছে। এইফালে তাই কান্দি পিঁয়াজ কাটি চাওঁ, চেহেৰাটো চাওঁ। তাই কান্দি পিঁয়াজ কাটি আছে। এইফালে পিঁয়াজ কাটি আছে ইফতাৰৰ কাৰণে যোগাৰ কৰিব লাগে। আৰু মই দাইলৰ পকৰীৰ কাৰণে মিক্সিত দাইলখিনি মাৰিবৰ কাৰণে ৰেডি কৰিছোঁ। মিক্সি বাতিটো মাৰিম মিক্সাৰত। এইফালে অলপ কেঁচাই থৈ দিছোঁ মানে দাইল, অলপ তেতিয়াহে ধৰা পৰিব ন দাইলৰ পকৰীবোৰ। সেইকাৰণে চব মিক্সিত মাৰি দিলেতো ভাল নালাগিব। সেইকাৰণে অলপ চাওঁ বেয়াটো উলিয়াই দিয়া আকৌ। এইফালে সময় হ'ল 3টা বাজিলে। যিহেতু দূৰলৈ দিব ন ইফতাৰখিনি, সেইকাৰণে টেবুলৰ ওপৰত চব চিজিল কৰি ধুনীয়াকৈ উলিয়াই দিছোঁ। মানে কাৰো ভাগত থাকি নাযায়, চবেই মানে সমানে পায়। সেইকাৰণে চব টেবুলত সজাই লৈছোঁ ধুনীয়াকৈ। যিসকল দূৰত আছে সেইসকলক দি পঠিয়াম। আৰু যিসকল ইয়াৰ পিছতে মানে যিসকলে ঘৰত খাব দিয়া মেলা হ'ব, তাৰ কাৰণে ঠিক কৰা হ'ব। এইফালে আমাৰ দিয়ামেলা কৰি আছে চাদিকুল। এইটো ধুনীয়াকৈ দিয়ামেলা কৈছে। সেইদিনাখন খোৱা দেখিছিলে যে যোৱাটো ভিডিঅ'ত, মোৰ যোৱানৰ ভিডিঅ'ত
আৰু ভতিজান আৰু বৌয়ে মিলি এইফালে ৰুটি বনাই আছে, এইফালে দি গৈ আছোঁ আমি, এইফালে সিহঁতি বনাই গৈ আছে আৰু দি গৈছোঁ লগতে। বুট দাইল আৰু বুট পেকিং কৰা হৈ গ'ল আৰু এইফালে আৰু ইয়াত আঙুৰ আছে, আঙুৰ দিবলৈ আছে আৰু ময়ো টপককৈ ওলাই মানে কোপ্তা দিলে আঙুৰ দিলি নাই ইয়াত চাদিকলৈ দি আছে ৰুটি ধুনীয়াকৈ ৰুটি দি আছে। অথনি তই মোক কৈছিলি ভিডিঅ'টো দিবি। এইফালে ডালিয়া পেকিং কৰা হৈ গ'ল, ইয়াত কৰিছোঁ ডালিয়া পেকিং আৰু এইফালে চব পেকিং কৰি আছে লাহে লাহে। সেইকেইটা হৈ গ'ল ধুনীয়াকৈ। এইফালে দুটাই দি দিম আৰু এয়া আমাৰ ঘৰত যিসকলক মানে মতা হৈছে, নিমন্ত্ৰণ দিয়া হৈছে ইফতাৰৰ কাৰণে, সেইসকল লোকৰ কাৰণে পকাতে আয়োজন কৰা হৈছে আৰু এইফালে ডাইনিঙতে উলিয়াই লৈছোঁ, দিয়া মেলাও কৰি আছোঁ। এইফালে পকাটো এইফালে একদম চব বহি লৈছে আৰু পকাতে উলিয়াই দিছোঁ, সুবিধা হয় চবৰে। আৰু যিসকল নহয় সেইখিনি বিচনাত চকুকেইটাহে ওলাইছো। বা সাদিকুল খাওন দেখো সাদিকুল সাদিকুলৰ গৰাটো প্লেটখন মুখখন নাকৰ ফুটাটো ওলাইছে। এইফালে আমাৰ জান মাহী চাহ দি আছে। নকওঁ আৰু এয়া ইফতাৰ কৰি মেলি আহি অকণমান ভাগৰ মাৰিছোঁ, যিহেতু মানে বহুত কাম থাকে, বহুত কাম হয় ন ইফতাৰী কৰালে মেলিলে বা কাৰোবাৰ গ'লে আলহী আহিলে। এইফালে চাদিকুলো পূৰা ভাগৰি গ'ল, ময়ো ভাগৰি গ'ল অলপ। ভাগৰ মাৰি মেলি আমি দুটা বহি আছোঁ অলপ। মই অকণমান আহি মেলি বহুত কৰি মেলি সময় 11টামানেই বাজিলে চাগে, এতিয়া অলপ শুইছোঁহি। আৰু এইফালে আমাৰ ভনী জানো শুই আছে, লগ তাই মূৰত চাওক, তাই ভাগৰ মাৰিছে কিমান, তাই ভাগৰ চাওক। আৰু ভনীক দেখাওঁতে মানে ঘটি গ'ল সাংঘাতিক ঘটনা এটা। মই হাঁহি ৰখাবই পৰা নাই কোনো ৰকমে। তাইক মই দেখাই থাকোঁতে মোৰ মোবাইলটো পৰি গ'ল তাইক গালত। তাই টোপনিৰ পৰা উঠি মেলি মানে চব খাই বহি হৈছে। কেইটা বাজিলে মানে দেখাই আমি চব 11:11 দেখাই দে। আৰু এতিয়া আমি চব বহি আছোঁ একেবাৰে চেৰি খাই মেলি শুম। অলপ দেৰি হ'লেও ভাগৰ লাগিলে পৰা উঠিলোঁ। উঠি মেলি এতিয়া আমাৰ এটা আহিলে, আহি মেলি এতিয়া আমি বহি আছোঁ একেবাৰে চেৰি খাই শুম আৰু 1 ঘণ্টা চাওঁ। 32 আমাৰ চাদিকুল শুই আছে কেনেকৈ চাওক, মহে কামুৰিবৰ কাৰণে শুই আছে একদম ফটকে এইফালে চাব পাৰে আপোনালোকে কেনেকৈ মোৰ। এয়া হৈছে আমাৰ কেঁকাই ৰাতি শুই আছে, সেই টাইমত মই ভিডিঅ' অকণমান কৰি তোলোঁ, মানে সোনকালে নাহিলে সেইকাৰণে দেখাব নোৱাৰোঁ। এয়া হৈছে পিছদিনাখনৰ ভিডিঅ'। আৰু এইফালে মই আহি আছোঁ আমাৰ মামীহঁতৰ ঘৰত, মানে ইফতাৰ কৰাইছিলে, ইফতাৰী দাৱত আছিলে, সেইকাৰণে অকণমান আগতীয়াকৈ আহিছিলোঁ লাগি ভাগি অকণমান দিবৰ কাৰণে। ৰ'দো দিছে বহুত, যিহেতু একদম ৰ'দে ধৰিছে, সেইকাৰণে অকণ মুখ চুখ ঢাকি আহি আছোঁ আৰু আহি পাই গ'লোঁ এতিয়া মামীহঁতৰ ঘৰ। আহি এয়া হৈছে মামীহঁতৰ ঘৰ, এতিয়া যাওঁ ভিতৰত। আৰু এইফালে মামীয়ে মই পূৰা ডিম গুচোৱাত লাগি গৈছোঁ, যিহেতু ইফতাৰীত দিব সেইকাৰণে পূৰা কামত লাগি গৈছোঁ। এইফালে দুইজনী বহি লৈছোঁ আৰু এইফালে পতা হৈছে পোলাও, যিহেতু ইফতাৰীত পোলাও দিব সেইকাৰণে পোলাও পতা হৈছে। আমাৰ জোনাব পোৱালি ভালকৈ দে ধুনীয়াকৈ এইফালে পোলাও পাতি আছে, এইফালে মই ৰখি আছোঁ। আৰু এইফালে টেবুলত চব ডিছপ'জেল মানে উলিয়াই থোৱা হৈছে যিহেতু। আৰু এইফালে ৰুটি বনাই আছোঁ, ৰুটি বনাবৰ কাৰণে লাড্ডু কৈছোঁ আৰু ৰুটি বনাবৰ কাৰণে। আৰু এইফালে পূৰা চাউলখিনি ধুই মেলি থৈছোঁ পোলাও কাৰণে, পোলাও বনাবৰ কাৰণে। আৰু এইফালে পোৱালিকেইটা চাওকচোন, মেকুৰী পোৱালিকেইটা ইমান ধুনীয়া শুই আছে। অকণমান মোৰ ভিডিঅ' তুলি থ'লোঁ, মেকুৰী পোৱালিকেইটা শুই আছে। মাকে কামুৰি দিব নি, একদম শুই আছে যে হিলিছে। এতিয়া মই বনাই আছোঁ পকৰী, আৰু এইফালে হেৰি কৰি মানে মিলাই থৈ দিছোঁ পকৰী ময়দা বেচন দি মেলি। আৰু এইফালে মই এতিয়া পকৰী বনাই আছোঁ,
এজনী আমাৰ কালৰি এ আমাৰ বৌমাই চাহ খালি অকণ মুখখন লাজতে মৰিলে দেখোন ৰেডি হৈ গ'ল বুটৰ দাইল ইফতাৰী দিবৰ কাৰণে ৰেডি হৈ গ'ল মানে দুপৰীয়া বনোৱা আছিলে বনাইছে পোলাও বুট দাইলখিনি বাচন এৰি দিছে হাই দিবৰ কাৰণে মিক্সি বনাই থৈছে ধুনীয়াকৈ বৌয়ে বনাইছে নে অঁ বৌয়ে বনাইছে এতিয়া ধুনীয়াকৈ ডাইনিঙত সজাই দিয়া হৈছে যিহেতু মানে ভাগ কৰি চবলৈ সমান সমান দিব লাগিব সেইকাৰণে এইফালে ধুনীয়াকৈ সজোৱা হৈ গ'ল সজোৱাই মেলি চবকে সমান সমান ভাগ দিছোঁ মানে চবৰে ভাগ ছেইম বস্তু পৰিছে না সেইটো চাই পিনে সজোৱাত তোলা হৈছে এখন প্লেট আৰু এতিয়া ঘৰলৈ আহি আছোঁ আৰু ইমানতে ব্লগটো সমাপ্ত কৰিছোঁ তেন্তে আজিলৈ বাই বাই